নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি মাহঁতৰ ঘৰৰ পৰা ঘৰলৈ গৈ আছোঁ। বহুত দিনৰ মূৰত এসপ্তাহ থাকিলোঁ মাহঁতৰ ঘৰত। সেইটো কাৰণে মনটো বহুতো বেয়া লাগিছে। বেটা গাটো বেয়া শুনিছে, শুই আছে। আৰু হঠাতে মোৰ মনটো বহুত বেয়া লাগি আহি আছে, যিহেতু মাহঁতৰ ঘৰৰ পৰা আহি আছোঁ। সেইটো কাৰণে বহুতো বেয়া লাগিছে, কাৰণ মাহঁতৰ এৰি আহিবলৈ মোৰ একেবাৰে মন নাযায়। আৰু লগতে বেটাও গা বেয়া, সেইটো কাৰণে বেছিকৈ বেয়া লাগিছে মনটো, যিহেতু তাৰ জ্বৰ চৰ্দি সেইবিলাকে হৈছে। সেইটো কাৰণে বহুত বেয়া লাগিছে। আৰু যিসকলে মানে বিয়া হোৱা সিহঁতে গম পায় আৰু মাহঁতৰ ঘৰখন এৰি আহিব মন নাযায়। আৰু এফালে মই জুবিন গাৰ্গৰ গান শুনি লগতে ময়ো গাই আছোঁ, মনটো ভাল লাগিবৰ কাৰণে। এয়া আমি বাইপাছৰ পালোহি। ফালে দেখা পাইছে ৰ'দটো বহুত জোৰছে দিছে আজি, বহুতো গৰম হয় আজি দেই। আৰু এফালে ইমান ওখ কৰি মাটি পেলাই থৈছে চাওকচোন। এইবিলাক ৰাস্তা বনাই আছে, যিহেতু অলপ আগত অভাৰব্ৰিজ এখন বনাই আছে। সেইটো কাৰণে চাওক কিমান ওখকৈ মাটি এইবিলাক পেলাই থৈছে। সেইখন দেখা পাইছেনে? অভাৰব্ৰিজখন বনাই আছে, বহু দিনৰ পৰা বনাই আছে। আমি ঘৰৰ ৰাস্তা পালোহি, আৰু বেছি দূৰ নাই, অকণমান আছে। এয়া আমাৰ ঘৰৰ আগৰ ৰাস্তাটোতে সোমালোহি। কিমান ৰ'দ দিছে চাওকচোন, বহুতো গৰম আজি দেই। আৰু এফালে দেখা পাইছেনে, সেইদিনাখন বতাহ দিওঁতে আমাৰ গাড়ীত থোৱা গেছটো ভাঙি পেলালে কেনেদৰে, চাওকচোন গোটেই ভাঙি থৈছে। আৰু এয়া কাপোৰ একদম মানে পিছৰ চিট ভৰ্তি হৈ সেয়া এইফালে চাওক, ফুল আনিছোঁ এইবিলাক মাহঁতৰ ঘৰৰ পৰা। এইবিলাক এইফালে চাউল দি পঠাইছে মায়ে, চাওক। আৰু এয়া মায়ে ফুল দি আহিছে, আৰু এইফালে ভোট জলকীয়া পুলি দি আহিছে, এইফালে দেখা পাইছে। আৰু ৰ'দটো চাওক কিমান বেয়াকৈ দিছে। আৰু এফালে মাটি দালি দি আহিছে, সেইখিনি চাওক।